যোৱা 14/3/2024 চনত এই যে খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটি আৰু আমাৰ তৃণমূল কংগ্ৰেছৰ ইয়াত মই প্ৰগ্ৰাম আছিলোঁ বুলি কৈছিলে এইটো প্ৰগ্ৰামটো একচুৱেলি আমাৰ খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন আৰু আমাৰ তৃণমূলৰ লগত কোনো বুজাবুজি নাই ইয়াতে মই মানে জাষ্ট মোৰ পলিটিকেল বেনিফিটৰ কাৰণে পলিটিকেল লাভালাভৰ কাৰণে মই সেইটো বস্তুটো মই মন্তব্যটো দিছিলোঁ মই যিটো ভিডিঅ' ক্লিপটো জাষ্ট মই ভিডিঅ' ক্লিপটো মানে টেংকিৰ ওপৰত উঠি পিনি মই জাষ্ট ভিডিঅ' ক্লিপ কৰিছিলোঁ ভিডিঅ' ক্লিপ কৰি পিনি মই জাষ্ট 5জনমান মানুহক শ্বেয়াৰ কৰিছিলোঁ 5জনমান মানুহক শ্বেয়াৰ কৰাৰ পাছত সেইটো বস্তুটো এনেকুৱা ভাইৰেল হৈ যাব মই ভাবা নাছিলোঁ এইটো বস্তুটো ভাইৰেল হৈ গ'ল কিন্তু আমাৰ খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন লগত আমাৰ তৃণমূলৰ লগত কোনো সম্পৰ্ক তেনেকুৱা সম্পৰ্ক আমাৰ নাই মই জাষ্ট মোৰ পলিটিকেল বেনিফিটৰ কাৰণে মই সেইটো বস্তুটো মই ভিডিঅ'টো এইটো বনাইছিলোঁ আৰু এইটোতে এনেকুৱা ভাইৰেল হৈ যাব তাৰপাছত আৰু আকৌ এইটো বিজেপিক ৰোধ কৰা বিজেপিক অসমৰ পৰা খেদি পঠিওৱা এইটো কথা কোৱাটো মোৰ ভুল হৈছে এইটো মই জাষ্ট মোৰ তৃণমূলৰ বা মোৰ পলিটিকেল বেনিফিটৰ কাৰণে মই কৰিছিলোঁ এইটো বস্তুটো মোৰ ভুল হৈছে তাৰ কাৰণে মই সমূহ খ্ৰীষ্টান এছ'চিয়েশ্যন আৰু খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটি আৰু সমূহ ৰাইজক মই ক্ষমা বিচাৰিছোঁ নাই খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটিৰ লগত মোৰ আমাৰ তেনেকুৱা আলোচনা নাই কিন্তু যিটো আমি গোটেই আমাৰ ৰাইজ আহিছিল আমিও আহিছিলোঁ ইয়াত মই মানে আমাৰ খ্ৰীষ্টান এছ'চিয়েশ্যন আৰু খ্ৰীষ্টান কোঅৰ্ডিনেশ্যনৰ যিটো সিহঁতৰ আয়োজন কৰা এইটো আয়োজন কৰাটো আমি ভাল লাগি পিনি ভাল দেখা পাই পিনি এইটো বস্তুটো মই চিন্তা কৰিলোঁ কিন্তু মই পলিটিকেল বেনিফিটৰ কাৰণে মই সেইটো কামটো ভিডিঅ' ক্লিপ কৰি পিনি মই জাষ্ট 4-5জন মানুহ মই শ্বেয়াৰ কৰিছিলোঁ এইটো শ্বেয়াৰ কৰাটো বস্তুটো ভাইৰেল হৈ গ'ল সেইটো মোৰ ভুল হৈছে আৰু